নমস্কাৰ। পোনপ্ৰথমতে মই জয়তীয়া গৰকা ফাৰ্মাৰ প্ৰতিষ্ঠা কোম্পানীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে এই মেচিন পাবলৈ সক্ষম হৈছে। এই মিনি কম্বাইন হাৰ্ভেষ্টাৰ জৰিয়তে তেওঁলোকে কি কৰিব, কম সময়তে বহুত বিঘা মাটি তেওঁলোকে ধান কাটিব পাৰিব। এতিয়া যিহেতু আমি গম পাইছোঁ যে এই মেচিনৰ জৰিয়তে এঘণ্টাত 4 বিঘালৈকে ধান তেওঁলোকে কাটিব পাৰিব আৰু লগতে পথাৰতে তেওঁলোকে সেই ধান বেগত ভৰাব পাৰিব। আৰু লগতে যি আমাৰ লেবাৰ খৰচ, সেই লেবাৰ খৰচ যথেষ্ট কমি যাব আৰু সেইবাবে তেওঁলোকৰ যি খৰচ, উৎপাদনৰ যি খৰচ কমি যাব আৰু লগতে তেওঁলোকে এই ধান আমাৰ কৃষি বিভাগত তেওঁলোকে এই ধান বিক্ৰী কৰিব পাৰিব। লগতে মই আশা কৰিলোঁ এই চতিয়াৰ কৃষকসকলে যাতে এই মেচিনৰ সুবিধা তেওঁলোকে লয় আৰু মই ভাবিছোঁ যে চতিয়াৰ কৃষকসকলে যথেষ্ট ইয়াৰ পৰা লাভান্বিত হ'ব। হয়, নমস্কাৰ। বৰ্তমান আমি জাতীয়তাবাদ কেৱল মাত্ৰ ভাষণৰ মাজতে সীমাবদ্ধ কৰি ৰাখিলে নহ'ব। বৰ্তমান সময় আমি জাতীয়তাবাদ হাতে কামে দেখুৱাব পাৰিব লাগিব। তাৰে প্ৰমাণস্বৰূপে আজি আমি আমাৰ ভাৰতীয় কিষাণ সংঘৰ তৰফৰ পৰা যি আমাৰ জেউতীয়া গৰকা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী গঠিত হৈছিলে, তাৰে অন্তৰ্গত আজি পটীয়া গাঁও FIG-ত আজি আমাৰ এই ধান কটাৰ আজি শুভাৰম্ভ কৰা হৈছে। আমি আচলতে আমাৰ বাবে আজি এটি বৰ সৌভাগ্যৱান বুলি ভাবোঁ। আজি দিনটোৰ বাবে আজি এটা পৰম সৌভাগ্যৰ দিন। আপোনালোকে দেখিছেই আমি এই মিনি কম্বাইন হাৰ্ভেষ্টিং মেচিনৰ জৰিয়তে আমি আজি যি ধান কাটিছোঁ তাৰ জৰিয়তে এটাও ধান নষ্ট হোৱা নাই, নৰাত কোনো ধৰণৰ ধান যোৱা নাই। ইয়াৰ লগতে অতি কম সময়ত আমি ধান কাটিব পাৰিছোঁ। মানে আমি ঘণ্টাত প্ৰায় 4 বিঘামানকৈ মাটি আমি ধান কাটিব পাৰিম, লগতে পথাৰতে ধান মাৰি আমি বস্তাত ভৰাবও পাৰিম। ইয়াৰ জৰিয়তে আমাৰ শ্ৰম বহু পৰিমাণে লাঘৱ হ'ব। আমাৰ যি উৎপাদনৰ খৰচ, সেই খৰচ বহু পৰিমাণে কমিব। ইয়াৰ বাবে আমি ভাৰতীয় কিষাণ সংঘক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কৃষি বিভাগ, অসম চৰকাৰ, এপাৰ্ট সকলোলৈকে আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।